আজিৰ কেবিনেট বৈঠকত বৰাক উপত্যকাৰ জিচি কলেজ, লখিমপুৰৰ নৰ্থ লখিমপুৰ কলেজ, বঙাইগাঁও কলেজ, কোকৰাঝাৰ কলেজ আৰু জেবি কলেজ, এই আটাইবোৰ কলেজক আমি পূৰ্বতে কৰা ঘোষণা অনুসৰি বিশেষকৈ শিৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটি, কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজক কোকৰাঝাৰ বিশ্ববিদ্যালয়, নগাঁও কলেজক নগাঁও বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা কলেজক জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ কলেজক নৰ্থ লখিমপুৰ ষ্টেট ইউনিভাৰ্চিটিলৈ, গুৰুচৰণ কলেজক গুৰুচৰণ বিশ্ববিদ্যালয়লৈ আৰু বঙাইগাঁও কলেজক আমি ইউনিভাৰ্চিটি অৱ বঙাইগাঁওলৈ আগবঢ়াই লৈ যাবৰ বাবে সিদ্ধান্ত কৰিছোঁ। ইয়াৰে কোকৰাঝাৰৰ যিখন আইন ডিচেম্বৰ মাহত অসম বিধানসভাৰ এখন অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব, তাতে আমি উপস্থাপন কৰিম। আন বিশ্ববিদ্যালয়সমূহৰ আইন বিধানসভাতে উপস্থাপন হ'ব।